চমৰীয়া সত্ৰত ধৰা পৰিল প্ৰথম কভিড আক্ৰান্ত আতংকগ্ৰস্ত সত্ৰ এলেকা 5 দিনলৈকে স্থানীয় বন্ধ ঘোষণা কামৰূপ জিলাৰ বুকু সমষ্টিৰ ঐতিহ্যমণ্ডিত চমৰীয়া সত্ৰত প্ৰথমবাৰৰ বাবে ধৰা পৰিল কৰোনা পজিটিভৰ ঘটনা কালি নিশা এগৰাকী 35 বছৰ বয়সীয়া মহিলাৰ গাত ধৰা পৰিল কৰোনা পজিটিভ কোনো ভ্ৰমণ বৃত্তান্ত নথকা অৱস্থাত কৰোনা হোৱা চমৰীয়া সত্ৰ গাঁৱৰ মহিলাগৰাকী হৈছে ধনেশ্বৰ কলিতা পত্নী ৰীতা কলিতাই চিকিৎসাজনিত কাৰণত 22 আৰু 23 জুনৰ লগতে 6 জুলাইত চমৰীয়া সত্ৰৰে ইজুমণি কলিতাৰ তত্বাৱধানত উত্তৰ গুৱাহাটীস্থিত চিকিৎসালয়খনলৈ অহা যোৱা কৰিছিল 6 জুলাইত চিকিৎসালয় কৰ্তৃপক্ষই সংগ্ৰহ কৰিছিল স্বাব কালি নিশা 8 বজাত আহে ৰীতা কলিতাৰ পজিটিভৰ খবৰ স্থানীয় প্ৰশাসনে বিষয়টো অৱগত হোৱাৰ পিছত নিশা প্ৰায় 11 বজাত কৰোনা আক্ৰান্ত ৰীতা কলিতাক মিৰ্জাস্থিত পতঞ্জলি কভিড হস্পিটেললৈ প্ৰেৰণ কৰে লগতে প্ৰশাসনে ৰীতা কলিতাৰ বাসগৃহৰ 50 মিটাৰ দূৰত্বলৈকে কণ্টেইনমেণ্ট এলেকা হিচাপে ঘোষণা কৰে আনহাতে স্বাস্থ্য বিভাগে ৰীতা কলিতাৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ লোকৰ লগতে ওচৰ চুবুৰীয়া 10টা পৰিয়ালৰ লোকৰ সব সংগ্ৰহ চমৰীয়া সত্ৰৰ এই কৰোনা পজিটিভৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সংক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যে চমৰীয়া সত্ৰ পৰিচালনা সমিতিয়ে আজি দিনৰ 12 বজাৰ পৰা দেওবাৰ দিনৰ 12 বজালৈ স্থানীয় বন্ধ ঘোষণা কৰে ব্যুৰো ৰিপৰ্ট নিউজ 31